ইউটিউবাৰক প্ৰশ্ন কৰাৰ আগত আপোনালোকে প্ৰশ্ন এইটো কৰিছে নে নাই? পানী কিয় হ'ল? পঢ়া শুনা কৰাৰ পিছতো কাম বন নকৰি পেলাই বেলেগৰ বদনাম গাই দালালি কৰি ফুৰাই জংঘলী কেইটাক আচলতে মই ভিডিঅ'টোত কেইটামান কথা ক'বলৈ আহিলোঁ। মিছলিডিঙে মানুহৰ জীৱনটো নষ্ট কৰিব পাৰে আৰু এতিয়া সেই জামানা নাই। এইটো জেনেৰেশ্যন নহয় মানুহক মিছলিডিং কৰাৰ আচলতে। যদি আপোনাৰ ওচৰত প্ৰমাণ নাই, কোনোবা এজন মানুহক মিছা অভিযোগ দি পেলাই মানুহৰ জীৱনটো নষ্ট কৰাৰ ৰাইট একদমেই নাই কাৰোৰে। বৰ্তমান 2026 চন চলি আছে, জেনজিৰ জামানা চলি আছে, জেনজিৰ জেনেৰেশ্যন চলি আছে। আপোনালোক সকলোৱে এইটো বস্তু বহুত ভালদৰে অৱগত হয়। 1947 চনতেই আমাৰ ভাৰত স্বাধীন হৈ গৈছে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে বহুত বস্তু আপগ্ৰেড হৈছে, বহুত বস্তু ক'ৰ পৰা ক'ৰ পালেগে দুনিয়া গৈ পেলাই। কিন্তু আমাৰ কিছুমান নিকৃষ্ট মানুহৰ মনবিলাক তাতেই থাকি গ'ল। এতিয়া যিটো প্ৰাকৃতিক দুৰ্যোগ আহিলে আমাৰ ওপৰত, সেই মানুহখিনি যিখিনি অৱস্থাত এতিয়া ডাঙৰ এটা বেয়া সময় যে পাৰ কৰি আছে, সেই সময়খিনিত আমাৰ সৰু ডাঙৰ সেই ইউটিউবাৰখিনি আহি পেলাই সহায় কৰিছে আৰু আগলৈও তেওঁলোকে হয়তো আশা কৰোঁ কৰি যাব, এতিয়া কৰিয়ে আছে, ঠিক আছে। আৰু যিখিনি মানুহে সেই দুৰ্যোগত ফচিছে, যিখিনি হেৰুৱাইছে, তেওঁলোকেহে বুজি পাব। ইউটিউবাৰক প্ৰশ্ন কৰাৰ আগত আপোনালোকে প্ৰশ্ন এইটো কৰিছে নে নাই? পানী কিয় হ'ল? কোনখিনি মানুহৰ কাৰণে আমাৰ এই অৱস্থা হ'ল? সেই মানুহখিনি এতিয়া ক'ত আছে? তদন্ত কৰিছেনে নাই? মিছা অভিযোগেৰে এজন ইউটিউবাৰৰ গোটেই জীৱন ধ্বংস কৰিবলৈ ওলাইছে যে আপোনালোকে। জনা মানুহে পঢ়ি শুনি থকা জেনজিৰ মানুহখিনি আচলতে জানে আজিকালি মানুহ বহুত মেহনতি হয়, নিজে কাম কৰি খাবলৈ বিচাৰিছে। আৰু এজন ইউটিউবাৰ হ'লেও দেখিবলৈ আপোনালোকে যেনেকৈ ইমান ইজিত আপোনালোকে চকুত মোবাইলটো খুলিলেই পেজত ভিডিঅ' এটা যে আহে, তেওঁলোকৰ জীৱনটো তাতকৈ বহুত কষ্ট হয়। সেই ইউটিউবাৰজনে গম পায় গোটেই জীৱনত সেই ইউটিউবাৰ এজন ক্ৰিয়েটাৰ, সফল ক্ৰিয়েটাৰ হ'বৰ কাৰণে কিমানখিনি সময় দিব লাগে, কিমান কি ছেক্ৰিফাইচ কৰিব লাগে, সেই ইউটিউবাৰসকলেই জানে। গতিকে তেওঁলোকৰ নিচিনা মানুহক পটককৈ ফচোৱাৰ আগত নিজৰ ব্ৰেইনটো অকণমান চালি জাৰি চাব লাগে যে ক'ত বহি কি কৰি আছোঁ, কাৰ বদনাম গাইছোঁ আৰু নিজে কি কাম কৰি আছোঁ।